এটা লোৱা বিগ ফ্যান ওয়েলকাম ধুনীয়া লাগিছে তোমাক তো হেল্ল' গাইজ কি খবৰ ওয়েলকাম টু মাই নিউ লং ভ্লগ আজি আহিছোঁ মানে ওচৰতে থকা এখন গাঁৱত সোণালী জয়ন্তী পাতিছে মাকমৰ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় তাত আজি আহিব মানে তো মই আপোনাৰ ৰিচা চেত্ৰী আহিব আৰু তাইকে আজি মই চাবলৈ আহি গ'লোঁ আৰু এতিয়া হ'ব শোভাযাত্ৰা আৰু ইয়াৰ কিছু পল আপোনালোকক মই দেখাই আছোঁ আৰু সেইখিনি আপোনালোকে চাই থাকক আৰু কি হৈ আছে কালি মানে আছিলে কালি সাংস্কৃতিক সন্ধিয়া আছিলে কালি আহিব নোৱাৰিলোঁ কালি মানে গাটো ইমান ঠিক নাছিলে আৰু আজি শোভাযাত্ৰা মানে যাবলৈ আহিছোঁ আৰু আপোনালোকে কি হ'ব চাই থাককচোন আৰু গাইজ এইফালে মোৰ লগত আহিছে ধনজ্যোতি আৰু এইফালে পোৱালিকেইটা আৰু ইহঁতে মানে শোভাযাত্ৰাত যাব মিষ্টাৰ গগৈদা মানে আজি ইয়াতে মিষ্টাৰ গগৈক সুধিছোঁ মানে তাকে সুধোঁ কি আজি ইয়াত ড্ৰেছ কোনে কেনেকুৱা ট্ৰেডিশ্যনেল ড্ৰেছ পৰিধান কৰি আহিছে আৰু এইফালে মিষ্টাৰ গগৈদা ক'ব এই ব্ৰ কৈ দিয়াচোন মানে কি হ'ল প্ৰথমতে যাব মানে আজি শোভাযাত্ৰা আছে ন শোভাযাত্ৰাৰ পৰা একদম প্ৰথমতে যাব তোমাৰ বাইন তাৰপিছত যাব তেনেকৈ মানে আদি কৰি মানে বহুত জনগোষ্ঠী মানে নৃত্য তেনেকৈ যাব আদিবাসী মিচিং বড়ো ৰাভা অল টোটেল মানে এভৰিথিং চব যাব বড়ো ৰাভা কিন্তু মই এতিয়ালৈকে দেখা নাই মই এতিয়ালৈকে দেখিছোঁ কছাৰী দেখিছোঁ নাই সিহঁতি আহি পোৱা নাই মানে আহি আছে এতিয়ালৈকে নাৰু চাইডৰ পৰা আহিছে নেকি কালি পোৱালিখিনি আহিছিলে কালি তাৰপিছত আজি আকৌ একেখিনি আহিছে মানে আপোনালোককো দেখাম সিহঁতক ইয়াত এতিয়া বৰ্তমান মানে দেখাই আছোঁ তো গাইজ ৰিচা চেত্ৰী মানে ইমান দেৰিলৈকে নাহা মই তাইক চাম বুলি আজি মই কিমান দেৰিৰ পৰা মানে একদম পূৰা হেঁপাহেৰে তাইলৈ বুলি ৰৈ আছোঁ আৰু ইমান দেৰিলৈকে নাহা মই মানে তাইক চাবলৈ পূৰা মানে এক্সাইটেড হৈ আছোঁ মানে গাইজ সোনকালে ৰিচা চেত্ৰী আহি পাবহি লাগে মানে নে কি কোৱা ঐ ৰিচা চেত্ৰী সোনকালে পাবহি লাগে হয় নাই আহিলে জানো গাইজ ৰিচা চেত্ৰী আহি গ'ল বোলে আৰু মোক খবৰে নাই আমি চাব যাব লাগিব ন চাব যাব লাগিব ক্ৰাছ হয় যিহেতু বিগ ফেন ৰিচা চেত্ৰী বা শোভাযাত্ৰাৰ কাৰণে এতিয়া মানে ৰেডি হৈছে এইটো আপোনালোকক দেখাই আছোঁ আৰু গাইজ ৰিচা চেত্ৰী বা বৰ্তমান মানে গাড়ীত আহি আছে আৰু আপোনালোকক দেখাই আছোঁ ক'ত দেখিলি সেইটো মোৰ মালটো আহিলে আমি Wow, so beautiful. আমাৰ সকলোৰে মৰমৰ ৰিচা চেত্ৰী গতিকে আমি ফাইনেলি গাইজ এতিয়া ৰিচা চেত্ৰী অলৰেডি দেখা পাম আৰু ৰেল কৰি তো গাইজ মই মানে ভিডিঅ' কৰিব আহিছিলোঁ ন এতিয়া মানে গান বাজনীৰ কাৰণে মানে বহি দিব লগা হ'ল মানে এতিয়া ষ্টাৰ্ট দিব আৰু ন কাৰণ বাইক চাইকেল পূৰা পিছে আমি ভিডিঅ' কৰি যাম কাৰণ আমি ইমানটো খোজ কৰিব নোৱাৰোঁ ইমান বাৰ দোষ খোজ কাঢ়ি নিব সেইটোৱে কথা ৰিচা চেত্ৰী কি আকৌ মোক ইমান নোলায় ফাইনেলি গাইজ দেখি গ'লো ওচৰৰ পৰা বৰ ধুনীয়া দেখোন দেখিবলৈ হয় নাই অভিনেত্ৰী ৰিচা চেত্ৰী ডাঙৰীয়ানী আমাৰ মাজত আছে অসমত যিহেতু বাৰে বৰণীয়া আৰু এইফালে গাইজ বৰ্তমান শোভাযাত্ৰা আৰম্ভ হৈছে আৰু দেই মই মানে গাইজ ৰিচা চেত্ৰীৰ লগত মানে ফটো এটা উঠি আহিম উঠালৈকে গাইজ মই ঘৰলৈ নেযাঙেই কথা ৰিচা চেত্ৰী বা আৰু গাইজ সিহঁতৰ পিছে আৰু যাম আৰু সিহঁতক জুবিনদাক লৈ আছো আৰু সকলোকে এতিয়া ভিডিঅ' কৰিম আৰু আপোনালোকে মোৰ ব্লগটো চাই থাকক স্কিপ নকৰাকৈ গাইজ দৰা আৰু এয়া শোভাযাত্ৰা বৰ্তমান হৈ গৈ আছে আৰু এতিয়া আমি সিহঁতক সকলোকে মানে চাই গৈ আছোঁ আৰু এইফালে স্কুলৰ ষ্টুডেণ্টসকল আহি গৈ আছে আৰু এইফালে ইয়াত আছে বিহু ইয়াত এইটো কি বুলি কয় কি বুলি কয় আদিবাসী আৰু এইফালে ষ্টুডেণ্টসকলে ইয়াত আৰু এইফালে কছাৰী এইফালে নেপালী গাইজ
আৰু সকলোকে দেখাই আছোঁ আপোনালোকক মানে গাড়ীৰ ভিৰটো বহুত হৈ গৈছে মানে সেইকাৰণে মানে অলপ মানে যোৱাটো শ্ল' হৈ গৈছে মানে আৰু এইটো কি হেৰিটো মই পঢ়িব লাগিব মানে এতিয়ালৈকে আৰু এইফালে আহোম এইফালে গায়ন বায়ন আৰু বৰ্তমান ৰিচাবাক দেখাত মানে অ ৰিচাবা বিগ ফেন আৰু ফাইনেলি মানে ইয়াত আৰু শোভাযাত্ৰা সেইটো কৰি দিলোঁ ৰিচাবাকো মানে মাতটো দিলোঁ ভাল লাগিলে এটা মানে আকাশ আছে ৰিচাবাক যে এটা মাত লগাওঁ আৰু ফাইনেলি ৰিচাবাক যে মাতটো লগাইছে ৰিচাবৰ পৰা এটা বেগ পালোঁ যে থেংক ইউ বুলি সেইটো মোৰ কাৰণে বহুত নে কি কোৱা আৰু এতিয়া ঘূৰিব লাগিব যিহেতু পেট্ৰল যিহেতু ইমান নাই স্কুটিত আৰু ৰিচাবাক কেনেকুৱা লাগিছে তোৰ ভাল লাগিল মানে মানে বহুত হেণ্ডচাম আছে ৰিচাবাক মানে গম পাইছা একদম ক্ৰাছ নিচিনা ৱাও মাৰো জয়মিনী মাৰ মাৰ মাৰো দুখ পাব মানে অৰিজিনেল জন্মদিন নহয় দুখ পাব ইমান কোবাইছে ন পুৰা কোবাইছে পুৰা কোবাইছে গম পাইছে জন্মদিন অৰিজিনেল বুলি ভাবি লৈছে নেকি সিহঁতে ধুনীয়া লাগিছে তোমাক বৰ লাজ কৰে দেখোন কেনেকুৱা লাগিছে তোৰ ফিল কেনেকুৱা তই এটা কইনা বুলি পাবি নহয় দে দে মজা কৰ কাৰ কাঞ্চি গৰম কেনে মোক কি কম অপৰা নিদিয়ে নহয় গাইজ কি কম সকলোৰে এনেই আৰু চটা মটা ঐ নাচনী ঐ এপাক নাচি দিয়া আকৌ তেতিয়াহে ভাল লাগিব ইমান লাজ কৰে চাওকচোন এইবিলাক চাই দিয়া আকৌ এইবিলাক চাই দিয়া নাচনীসকলো বহুত লাজ কৰে আমাক যদি কিবা সুধে আমিও মানে এনেকৈ লাজ কৰিম দেই গাইজ মই তোক বাও পাওঁ ক বুলি কৈ দে ক তোৰ কছাৰী ভাষা নহয় জানো এনেকৈ কয় নাই মই তোক বাও পাওঁ ক আপোনালোকৰ এইটো কি ন সংস্কৃতিটো কি ট্ৰেডিশ্যনেলটো কি বুলি কয় আপোনালোকৰ মানে হেৰিটো ড্ৰেছটো কি বুলি কয় আপোনালোকৰ মানে কেনেকৈ কম বাৰু এতিয়া হা হা গৰুৱানা তো গাইজ মানে বহুত দেৰ পৰা সুধিম কৈ আছিলোঁ মানে এই ড্ৰেছটো কি মানে এই ট্ৰেডিশ্যনেলটো কি মানে মই নাজানিছিলোঁ তো মানে বহুত দেৰিৰ পাছত সুধিবলৈ পালোঁ গৰুৱানা বুলি কৈছে ন তই আগতে শুনিছ এনেকুৱা গৰুৱানা গৰুৱানা ফাৰ্ষ্ট টাইম দেখিছোঁ মানে ফাৰ্ষ্ট টাইম দেখিলে কনফিউজ হয় নে কি কৰোঁ হয় নাই বগী তো মানে শোভাযাত্ৰা বুলি ক'লে মানে ভাল লাগে আৰু সিহঁতে মানে যোনে শোভাযাত্ৰাত মানে যোনখিনি মানে পোৱালি পৰা মানে সৰু ষ্টুডেণ্টবোৰ যায় ন তাৰ মানে ধেমালি কৰি দিবলৈ ভাল লাগে আৰু সেই ধেমালি কৈ মানে আমি বহুতখিনি আহিলোঁ আৰু সেই মানে ভাল লাগে আৰু দিয়কচোন খোজকাঢ়ি আহিলে কিন্তু বেছি ভাল লাগে খোজকাঢ়ি আহিলে যিহেতু আমি মানে বহুতকে দেখা নাপাম সেইকাৰণে মানে আমি স্কুটি লৈ আহিলোঁ নিজববীয়াকৈ কাৰণ যিহেতু স্কুটি লৈ আহিলে সকলোকে তেতিয়া এমৰ পৰা দেখাব পাৰি আৰু সুধি যাব পাৰি সেইকাৰণে মানে আমি পূৰা স্কুটি লৈ পিনে আহিলোঁ আৰু অলৰেডি ফিনিচিং লাইন হ'ব এতিয়া আৰু ইহঁতে এইফালে এপাক ঘূৰি আহিলে আৰু আমি এইটো চাইডে এতিয়া আহিলোঁ আৰু ইয়াত আমি অলপতে ৰখিম আৰু আকৌ এবাৰ সিহঁতক চাম আৰু ৰিচাবাকো অলপ আগৰ পৰা আকৌ ভালকৈ চাম মানে ইমান কিউট ন ৰিচাবাক আৰু শোভাযাত্ৰা কৰি আহি আছে আৰু আমি ইয়াতে অলপতে ৰখি দিম কাৰণ খনি ফ্ৰণ্টৰ পৰা ভিডিঅ' কৰা নহ'ল ভালকৈ সেইকাৰণে ইয়াতে ৰখিম আৰু এতিয়া ফ্ৰণ্টৰ পৰা ভালকৈ ভিডিঅ' কৰিম আপোনালোক দৃশ্যতে দেখাছোঁ ৱাও ইয়ে কে চাং নেকি ঢুকিয়ে নাপাওঁগৈ নহয় ভালকৈ সেইকেইটা হেৰি আহিছে ৰিচাবাক কিমান মৰমেৰে আদৰিছে আপোনালোকক কিমান মৰমেৰে তো গাইজ মানে মই ৰিচাবা আচলতে গ'লোঁ ৰিচাবা মানে মোক কৈছে বিগ ফেন মোলৈ কি আনিছে কৈছে কৈছোঁ একো এটা আপোনাক কি লাগিব কওক বুলি কৈছোঁ মানে বহুত চেল্ফি মাজত ভিৰ হৈ আছিলে যিহেতু ৰিচাবাৰ লগত ফটো মাৰিলোঁ বিগ ফেন বুলি হেণ্ডশ্বেকো মিলালোঁ আৰু ৰিচাবাই যিহেতু ক'লে মোৰ গিফ্ট ক'ত বুলি আৰু মই যাম আৰু এতিয়া ৰিচাবালৈ গিফ্ট আনিবলৈ মানে বেছি ডাঙৰ গিফ্ট নহয় মানে সৰু সুৰা গিফ্ট আৰু ৰিচাবাই যিহেতু ক'লে দিব লাগিব নে কি কয় গাইজ আৰু এয়া গাইজ ফাইনেলি চকলেট লৈ ল'লোঁ 45 গাইজ সৰু গিফ্ট কি ক'ম মানে সৰু মানুহ গলি থাকিব জলদি
অঁ সেইটো হয় বা গলি থাকিব সোনকালে যাব লাগিব মই দিমগৈ এটা লোৱা বিগ ফ্ৰেণ্ড ৱেলকাম হৈ গ'ল ফাইনেলি তো গাইছ আজিৰ মোৰ ব্লগটো ইয়াতে আছিলে আৰু ইয়াতে সামৰিছোঁ তো ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকতো ফ'ল' কৰিব নাপাৰিব গাইছ বাই বাই